এভৰিৱান গুড মৰ্নিং। আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। মই মোৰ জুপিটাৰা ব্লগ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। আৰু প্লিজ মোক ছাপোৰ্ট কৰিব আগুৱাই যোৱাত। আৰু এতিয়া যাওঁ মই পাকঘৰত। আৰু তেতিয়াহ'লে আহক আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হাই, এতিয়া আহিছোঁ মই পাকঘৰত আৰু আজি বনাম বুলি ভাবিছোঁ মই ৰাজমাহ। আৰু ৰাজমাহ মই ৰাতিয়ে তিয়াই থৈছোঁ। আজি আমাৰ বতৰটো আপোনালোকক দেখুৱাই ৰ'ব। চাওকচোন কি ৰ'দ দিছে, খুব ৰ'দ দিছে আজি, বিৰাট গৰম। এয়া দেখিছে আজি বতৰটো, খুব ৰ'দ দিছে, বিৰাট গৰম হ'ব আজি। এয়া মই ৰাতি তিয়াই থোৱা ৰাজমাহ। আৰু ৰাজমাহৰ কাৰণে মই অলপ মছলা ৰেডি কৰিছোঁ। কটা জিৰা অলপমান তিয়াই থৈছোঁ, আৰু নহৰু কেইফুটামান লৈছোঁ, আদা কেইফুটামান, আৰু পিঁয়াজ 4টামান কাটি লৈছোঁ, 2টা জলকীয়া আৰু বিলাহী এটা লৈছোঁ। এতিয়া মই ৰাজমাহখিনি প্ৰেছাৰ কুকাৰত সিজিবলৈ দিবলৈ ওলাইছোঁ। আৰু এতিয়া ইয়াত মই পানী দিম সিজিবলৈ, আৰু ইয়াত অলপমান নিমখ দিম। আৰু এতিয়া মই 5-6টা চিটি আহিবলৈ থৈ দিম। এয়া মায়ে আছে আটা মুঠি। হাই, আজি আমাৰ ঘৰত সকলোৱে বোলে ৰাজমাহ খাব, আৰু সেইকাৰণে ৰাজমাহৰ লগত মই অলপ আটা মুঠি আছোঁ, পুৰি বনাম। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন। আৰু এইফালে সিজি আছে ৰাজমাহ। মোৰ ৰাজমাহখিনি সিজা হৈ গ'ল, দেখিছেনে কেনেকৈ সিজিছে? ঠিক এনেদৰে সিজিব লাগিব। আৰু এতিয়া মই কেৰাহীত তেল দিছোঁ, আৰু ইয়াত এতিয়া মই দিম পিঁয়াজ। এতিয়া মোৰ পিঁয়াজখিনি ভজা হৈ গ'ল। ইয়াত মই এতিয়া অলপ হালধি দিম, আৰু এতিয়া ইয়াত মই আদা নহৰু পেষ্টখিনি দিম। এই আদা নহৰুখিনি এতিয়া অলপ ভাজিব লাগিব। আৰু এতিয়া ইয়াত মই কেইটামান গৰম মছলা, দালচিনি অলপ দিম, আৰু তেজপাত 2টা দি এতিয়া অলপ ভাজিব লাগিব। এতিয়া মোৰ আদা নহৰুখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত বিলাহী দিম, আৰু বিলাহীখিনি অলপ কোমল হোৱালৈ মই ভাজি থাকিম। আৰু এতিয়া মোৰ মছলাখিনি ভজা হৈ গ'ল, আৰু এতিয়া মই ইয়াত ৰাজমাহখিনি দি দিম। আৰু এতিয়া মই এইখিনি ভাজিব লাগিব ভালকৈ। আৰু এতিয়া মই ইয়াত অলপ গুড়ি মছলা এড কৰিম। এয়া দিছোঁ মই মিট মছলা, আৰু দিছোঁ অলপ চব্জি মছলা, আৰু দিছোঁ অলপ ধনিয়া গুড়ি। আপোনালোকে জলকীয়া গুড়াও ইয়াত দিব পাৰে, মই দিয়া নাই। আৰু এইখিনি মই এতিয়া 15 মিনিটমান ভাজি থাকিম। এতিয়া মোৰ এইখিনি ভজা হৈ গ'ল। এতিয়া ইয়াত মই পানী দিম, আৰু এতিয়া এইখিনি মই উতলিবলৈ দিম। এয়া মোৰ ৰাজমাহ হৈ গ'ল, আৰু এতিয়া মই এইখিনি নমাই দিম। এয়া মায়ে লুচি ভাজি আছে। লুচি ভাজি আছোঁ, লুচিখিনি হ'লে আৰু দেখিছেনে লুচিবোৰ কেনেকৈ ফুলি আছে? এনেকৈ লুচিবোৰ ফুলিলে মনটোৱে ভাল লাগি যায়। এয়া আমাৰ ৰাজমাহ পুৰি ৰেডি হ'ল। এতিয়া আমি আৰু খাম। এতিয়া আমাৰ খোৱা হৈ গ'ল,
আৰু আমাৰ ভিডিঅ'বোৰ যদি চাই আপোনালোকে ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু আজি আপোনালোকক এৰিছোঁ আকৌ নতুন ভিডিঅ'লৈ আহি আছোঁ